নমস্কাৰ মই আজি টিভিৰ যোগেদি অসমৰ ৰাইজলৈ এটা বাৰ্তা দিব খুজিছোঁ। এইটো বৰ কথাটো অলপ তাৎপৰ্যপূৰ্ণ বুলি ভাবিয়েই মই কথাখিনি কৈছোঁ। আজি দেশত যিবোৰ নিৰ্বাচন হৈ আছে সেইবোৰ আগৰ নিৰ্বাচনবোৰতকৈ বেলেগ এটা কাৰণে যে দেশত এতিয়া যিটো বিভিন্ন ধৰণৰ দুৰৱস্থা হৈছে, বস্তু বাহানিৰ দাম আকাশলংঘী হৈছে, চাকৰি বাকৰি নাই, আৰু দুৰ্নীতি বিৰোধ কৰিম বুলি অহা চৰকাৰৰ ক্ষেত্ৰত নানা ধৰণৰ দুৰ্নীতি দেখা গৈছে। কিছুমান মানুহ অতিপাত ধনী হৈছে, সৰ্বসাধাৰণৰ দুৰ্ভোগৰ সীমা নাই। আৰু সেই সময়তে চৰকাৰে আইন নিজৰ হাতত তুলি লৈ এনেকুৱা কিছুমান কাম কৰি আছে যে ৰাইজৰ স্বাধীন দেশত যিখিনি অধিকাৰ থাকিব লাগে লাহে লাহে লুপ্ত হৈছে। আৰু ইয়াৰ শেষ ফল হ'ব আমাৰ নাগৰিকসকল প্ৰায় দাসত পৰিণত হ'ব। এইটো ভাগ্য কোনো ভাৰতীয়ই, স্বাধীন চিতিয়া আত্মসন্মান থকা ভাৰতীয়ই নিবিচাৰে। আৰু সেইকাৰণেই ফেচিবাদৰ বিৰুদ্ধে এই নিৰ্বাচনবোৰ অতি গুৰুত্বপূৰ্ণ বুলি আমি বিবেচনা কৰা উচিত। কাৰণ এবাৰ যদি ইয়াৰ যোগেদি তেওঁলোকৰ হাতলৈ সম্পূৰ্ণ ক্ষমতা গুচি যায়, কাৰণ তেওঁলোকে ইতিমধ্যে নানা কৌশলেৰে বিভিন্ন ধৰণৰ চতুৰালিৰে তেওঁলোকে ক্ষমতা দখল কৰি আহি আছে। আৰু স্বৈৰতন্ত্ৰী ক্ষমতাত বাধা দিয়া সকলো অনুষ্ঠানবোৰ এফালৰ পৰা অতি দুৰ্বল আৰু নিষ্ক্ৰিয় কৰি আনিছে, যাতে তেওঁলোকৰ সুবিধা হয়। যদি সৰ্বময় ক্ষমতা তেওঁলোকে আয়ত্ব কৰে, তাৰপিছত দেশৰ অৱস্থা, জনসাধাৰণৰ অৱস্থা, গণতন্ত্ৰৰ অৱস্থা কি হয়, সেইটো এটা চিন্তা কৰিবলগীয়া কথা। সেইকাৰণে এই নিৰ্বাচনবোৰ অতি গুৰুত্বপূৰ্ণ। আৰু সেই কথাটো বুজিয়েই আমি কেইবাগৰাকী নাগৰিকে প্ৰথমতে নিজাববীয়াকৈ, তাৰপিছত আৰু দল সংগঠনৰ সাধাৰণ মানুহৰ সমৰ্থন লৈ আমি আগবাঢ়ি আছোঁ। ছেপ্টেম্বৰ মাহৰ পৰা আমি যোৱা 2025 ছেপ্টেম্বৰ মানৰ পৰা আমি এই কামটো আৰম্ভ কৰিছোঁ। আৰু আমি বাৰে বাৰে সকীয়াই আছোঁ তেওঁলোকে সোনকালে আলোচনাত বহক, আৰু আলোচনাত বহি তেওঁলোকে এটা শক্তিশালী বিৰোধী ঐক্য গঢ়ি তোলক। তো এই কামটো তেওঁলোকে যিমান খৰধৰকৈ কৰিব লাগিছিল, কিমান উৎসাহেৰে কৰিব লাগিছিল, আমাৰ চকুত নপৰিল। বিভিন্ন পাৰ্টীৰ নিজা নিজা বাধ্যবাধকতা থাকে আৰু তেওঁলোকে সেইমতে চলিবলৈ বাধ্য হয়। কিন্তু এই সংকট কালত এইটো এটা ৰাইজৰ কাৰণে বিপদৰ কথা। তথাপি আমি আশা কৰিছিলোঁ যে অতি শীঘ্ৰে তেওঁলোকে এই কথাটো বুজি বিৰোধী ঐক্য গঠন কৰিব, শক্তিশালী বিৰোধী ঐক্য, য'ত কোনো মতান্তৰ নাথাকিব, দ্বন্দ্ব বিবাদ নাথাকিব। কাৰণ এই সময়ত দেশৰ ভৱিষ্যত, জনগণৰ ভৱিষ্যত, পাৰ্টীবোৰৰ ভৱিষ্যততকৈ বহুত বেছি গুৰুত্বপূৰ্ণ। আমি প্ৰায় হতাশ হৈছিলোঁ এইখিনি সময়তে, কিন্তু অলপ বিৰোধী ঐক্যৰ চেষ্টা আৰম্ভ হোৱা আমি দেখা পাইছোঁ। কিছু আগবাঢ়িছে, আৰু কিন্তু এতিয়াও নানা ধৰণৰ সমস্যা চলি থকা বুলি ধাৰণা হয়। আৰু সেইকাৰণে আমি নিতান্ত দুশ্চিন্তাগ্ৰস্ত। কথাটো হৈছে যে এই যিমানবোৰ দন খৰিয়াল হৈ আছে, গোটেইবোৰ কিন্তু কোন পাৰ্টীয়ে কেইটা চিট পায় সেই আসন ভগাভগিৰ কথাতে সকলো ব্যস্ত হৈ আছে। আৰু দেশৰ আৰু জনগণৰ ভৱিষ্যতৰ কথা তেওঁলোকৰ মনলৈ বেছি
অহা যেন নালাগে। তো নিৰ্বাচনৰ ক্ষেত্ৰত এইবোৰ কথা কিছু পৰিমাণে ঘটিব পাৰে, আৰু সেইখিনি আমি হয়তো কনচেশ্যন দিবলৈ আমাৰ আপত্তি নাই। কিন্তু বহুত দেৰি হৈছে আৰু বৃথা বিবাদত বহুত সময় নষ্ট হৈছে। বৃথা বুলি এইকাৰণে কৈছোঁ, যিমানে জটিল নহওক, সমস্যা যিটো আমাৰ সন্মুখত আছে তাৰ তুলনাত কিন্তু ইয়াৰ মানে ওজন অতি সামান্য। গতিকে সকলোৱে কথাটো বুজি আগবাঢ়িব লাগে। এটা কথা কিন্তু সকলো দলে স্পষ্টকৈ বুজিব লাগিব, এই কথাটো মোৰ প্ৰধান বক্তব্য। সেইটো হৈছে কোন পাৰ্টিৰ দখলত কোনখন আসন গ'ল, সেইটোতকৈ গুৰুত্বপূৰ্ণ হৈছে এই পাৰ্টিবোৰৰ যিসকল প্ৰাৰ্থী তেওঁলোকৰ নিৰ্বাচন জিকাৰ ক্ষমতা আছেনে নাই। মই কেৱল যোগ্যতাৰ কথাই কোৱা নাই, উইনেবিলিটি, জিকাৰ সম্ভাৱনা আছে। আৰু যদি জিকাৰ সম্ভাৱনা আছে খুব ভাল কথা, জিকাৰ সম্ভাৱনা নাথাকিলে এটা পাৰ্টীয়ে যুঁজ বাগৰ কৰি দখল কৰা আসনখনৰ কোনো মূল্য নাই। যিমানে আসনবোৰ বিজেপিৰ ফালে গৈ থাকিব সিমানে ইয়াৰ মানে যিটো তোমাৰ হঠকাৰিতা, ইয়াৰ মানে যিটো দুৰ্বুদ্ধি, এই আসনলৈ দলাদলি কৰা স্পষ্ট হৈ পৰিব। আমি সকলোৱে মনত ৰখা ভাল যে আমাৰ হাতৰ পৰা এখন আসন গ'লে সেইটো বিৰোধীৰ দখললৈ যাব। গতিকে আটাইতকৈ প্ৰধান কথা হৈছে উইনেবিলিটি। এই দলে যিবোৰ প্ৰাৰ্থী দিয়ে তেওঁলোকে আমাৰ প্ৰাৰ্থী বেছি লাগিব এই হিচাপত দিছে নে তেওঁ সেই আসনখন জিকাৰ অন্ততঃ 70-80% সম্ভাৱনা আছে। এই কথাটোৰ গুৰুত্ব নিদিলে কিন্তু ডাঙৰ মূৰ্খামি হ'ব। গতিকে মই ভাবোঁ যে এই কথাটো মনত ৰাখি সকলোৱে আসন ভগাভগিৰ ক্ষেত্ৰত নিজৰ দাবীত আকুৰ গোজ হৈ নাথাকি পেলাই কিছু এৰাধৰা মানুহক ল'বই লাগিব। যদি ইউনেবিলিটি নাথাকে মিছাতে এখন আসন দাবী কৰি লাভ নাই। আৰু সেই সম্পৰ্কে তেওঁলোকে মানে পৰিষ্কাৰকৈ বস্তুনিষ্ঠভাৱে তেওঁলোকে বিচাৰ কৰি কথাটো কৈছে নে তেওঁলোকে এনেই মানে তৰ্কৰ খাতিৰত কথাটো কৈছে, সেইটো গুৰুত্বপূৰ্ণ। গতিকে মই আকৌ সকলো বিৰোধী দলক কৰজোৰে মই আহ্বান দিছোঁ, আৰু সকলোৱে মোৰ এই কথাটো মই ভাবোঁ যে সমৰ্থন কৰিব, যে তেওঁলোকে এই আসন ভগাভগিৰ ক্ষেত্ৰত কোন দলে কিমান আসন পাব তাতকৈ তেওঁলোকে চিন্তা কৰক যে এই আসনখন মানে প্ৰাৰ্থীজনৰ জিকাৰ ক্ষমতা আছে। জিকাৰ ক্ষমতা থাকিলে XYZ যিকোনো পাৰ্টীৰে নহওক তেওঁক সেই চিটটো সকলোৱে এৰি দিয়া উচিত। ধন্যবাদ। এই মোৰ বক্তব্য। মানে এতিয়ালৈকে বাকীবোৰ দলৰ লগত হিচাপ নিকাচ হৈ গ'ল। এতিয়ালৈকে মই যিটো বুজিছোঁ ৰাইজৰ দলৰ লগত হিচাপ মিলা নাই। গতিকে মই সকলোকে আহ্বান দিওঁ সংশ্লিষ্ট খুব দায়িত্বশীলভাৱে ফেচিজিমৰ বিৰোধিতা কৰিবলৈ, ৰাইজক দাসত্বৰ পৰা উদ্ধাৰ কৰিবলৈ, ৰক্ষা কৰিবলৈ তেওঁলোকে নিজৰ যিটো মানে জেদ বাদ দি পেলাই তেওঁলোকে আলোচনাত বহক। আৰু যিজন প্ৰাৰ্থীৰ আচলতে যোগ্যতা নহয় উইনেবিলিটি আছে, জিকাৰ ক্ষমতা আছে, তেওঁকে যাতে আসনখন দিয়া হয়। ধন্যবাদ। এনেকুৱা এটা চৰ্চা চলিছে যে ৰাজ্য দল নোহোৱাকে, অখিল গগৈ নোহোৱাকে বিৰোধী ঐক্যটো আগবাঢ়ি যাব, তেতিয়াহ'লে মইতো তেওঁলোকৰ লগত বিভিন্ন নেতাৰ লগত কথা পাতি আছোঁ। মই যিটো বুজিছোঁ তেওঁলোকে প্ৰাণপণ সকলোৱে চেষ্টা কৰিছে, কাৰণ সকলোৱে জানে যে অনৈক্য হ'লে সমস্যা হ'ব। বিজেপিৰ শক্তি বাঢ়িব, য'ত বিজেপি জিকাৰ কোনো সম্ভাৱনা, তাত বিজেপি জিকি যাব। মানে কেতিয়াবা এখন আসনৰ প্ৰতিদ্বন্দ্বিতা 100-200 মানুহক লৈও হয়। 100-200 মানুহৰ ভোটৰ ব্যৱধানত কোনোবা জিকি যায়, কোনোবা হাৰি যায়। গতিকে কথাটো সকলোৱে অতি গুৰুত্ব সহকাৰে বিবেচনা কৰি
জাতিৰ ভাগ্য, দেশৰ ভাগ্য, গণতন্ত্ৰৰ ভৱিষ্যত চিন্তা কৰি তেওঁলোকে পদক্ষেপ ল'ব বুলি মই ভৰসা কৰোঁ। এওঁলোকে যদি সুবুদ্ধিৰ পৰিচয় দিয়ে তে কিবা এটা হ'ব। আৰু যদি সুবুদ্ধিৰ কাৰণ মানুহে বিজেপিৰ বিকল্প বিচাৰিছে বুজা যায়। ডেকা চামে নানা ধৰণৰ মানে আজিকালি একেবাৰে নিৰ্ভয়ে আনকি বিজেপি দলৰ মুৰব্বীসকলকো খাপ তিৰস্কাৰ কৰি আছে। কেতিয়াবা মানে হয়তো অলপ মানে অলপ কঠিন ভাষাত। গতিকে সকলো যে খুব ফেডাপ অতিষ্ঠ এই কথাটো বুজা যায়। কিছুমান মানুহে হেৰি পাইছে, এই পইচা পাতি পাইছে, কিন্তু এইটো সঁচা কথা, এই পইচাৰটো যিটো সোঁত এইটো চিৰস্থায়ী হ'ব নোৱাৰে। ইমান পইচা হাতে সকলোৰে হাতে হাতে দিবলৈ চৰকাৰৰ পইচা কেতিয়াও হ'ব। তেতিয়াহ'লে চৰকাৰে অন্য কাম বন্ধ কৰিব লাগিব। আৰু দ্বিতীয় কথা হৈছে কি, এইবোৰ যদি কাম কৰে চৰকাৰতো কেৱল মানুহক জেপত 1000-2000 টকা ভৰাই দিয়ে এইটোৱেতো প্ৰশ্ন, সেইদিন নহয়, কাম নহয়। ভৱিষ্যতে কি কৰিব সেইবোৰ আমাৰ ঠিক কৰিব। যিবোৰ আগৰ বস্তু ভাঙি চিঙি গৈছে, স্কুল ঘৰ, মথাউৰি, ৰাস্তা ঘাট ঠিক কৰিব লাগিব। বহুত কাম আছে চৰকাৰ। এই সকলোবোৰ কাম দি পেলাই কেৱল যদি কাম বাদ দি পেলাই কেৱল যদি ইয়াতে ব্যস্ত হৈ থাকে বা ইয়াতে টকা খৰচ কৰি দিয়ে, এইটো কেনেকুৱা ধৰণৰ কথা হ'ব? ৰাইজেও এইটো সহ্য কৰা উচিত নহয়। মানুহে পইচাখিনি এইকাৰণে লৈছে, আজিৰ দুৰ্দিনত উপাৰ্জনৰ ৰাস্তা নাই। আগতে যিখিনি মানুহে পৰিশ্ৰম কৰিছিল তেওঁলোকৰ দেখিছে তেওঁলোকে পৰিশ্ৰমৰ পৰা ফল নাপায়। গতিকে মানুহবিলাক বহি গৈছে, এলেহুৱা হৈছে। এতিয়া তেওঁলোকৰ হাতৰ একমাত্ৰ সম্পদ মাটি। এই মাটিখিনি গ'লে এসময়ত মানুহৰ ৰাস্তাত থিয় হ'ব লাগিব, ভিখাৰী। এই কথাটো আমাৰ অসমীয়া মানুহে স্পষ্টকৈ বুজা উচিত। আৰু এটা দায়িত্বশীল চৰকাৰ যি মানে কেৱল ইলেকশ্যন জিকাৰ ওপৰত নিৰ্ভৰ নকৰে, ৰাইজৰ ভালৰ হকে কাম কৰে, তেনেকুৱা এটা দলৰ চৰকাৰ, তেনেকুৱা এটা মৰ্চাৰ চৰকাৰ ৰাইজে বিচৰা উচিত বুলি মই ভাবোঁ। নহয়, এতিয়া মানে কেনেকৈ বনাইছে, আচলতে এই যিবোৰ বনাইছে এতিয়া এটা ফ্লাইঅভাৰ, এই ফ্লাইঅভাৰখনৰ কাৰণে মোৰ নিজৰে এনেকুৱা এটা কাহ হ'ল। আজি 1.5 মাহ ধৰি ভুগিলোঁ, বহুত কষ্ট। এতিয়া লাহে লাহে ভাল পাইছোঁ। গতিকে এওঁলোকে যিবোৰ কাম কৰিছে তাৰ পৰা ৰাইজৰ কি দুৰ্ভোগ হৈছে। গুৱাহাটীখনতো ধূলিৰ নগৰী হৈ গ'ল। এতিয়া ঘৰৰ পৰা ওলালে ধূলি। আৰু ৰাস্তা ঘাট যিবোৰ বনাইছে ঠিকাদাৰে মানে তাত মানে তেওঁলোকৰ লাভ বিচাৰি, লাভটো এইকাৰণে খুব দৰকাৰ যে নহ'লে গোটেই মন্ত্ৰীৰ বিষয়ে আধাখিনি পইচা লৈ যায়। গতিকে ৰাস্তাবিলাক ছাবষ্টেণ্ডাৰ্ড হৈছে, নিম্নমানৰ, সোনকালে ভাগি ছিগি যাব। সেইবোৰে মানে কাম কৰি দেখুৱাইছে আৰু যেনে তেনে ঘৰ এটা তুলি যাওঁ, ঘৰটো বনালোঁ। তোমালোকৰ মনত আছে বোধ হয়, যোৰহাট মেডিকেল কলেজ যেতিয়া বনাই ছাদখনে খহি গৈছে। কোটি কোটি টকা খৰচ কৰা এখন এটা বিল্ডিঙৰ ছাদ কেনেকৈ খহি যায়? এই ধৰণৰ কামেই হৈছে। এইবোৰতো চিৰস্থায়ী আকৌ বনাব লাগিব। আৰু কিছুমান কাম কৰিছে, ধৰি লোৱা মেডিকেল গৰ্ব কৰে যে আগতে মেডিকেল কলেজ নাছিল, আজি মই 7খন নে কিমান মেডিকেল কলেজ কৰোঁ। এই চাইনবৰ্ডখন হ'লেইতো মেডিকেল কলেজ নহয় ন, বহুত বিভাগেই নাই। হাৰ্ট ডিজিজ আজিকালি খুব কমন, হৃদপিণ্ডৰ অসুখ। আৰু বেছিভাগ হেৰিতে এই মেডিকেল এনেকুৱা নতুন মেডিকেল কলেজত কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্ট নাই, থাকিলেও যন্ত্ৰ পাতি নাই। কেনেকুৱা মেডিকেল কলেজ, প্ৰফেচাৰ নাই, ল'ৰা ছোৱালীক পঢ়ুৱাই আছে, কি পঢ়িছে কি শিকিছে সিহঁতে জানে। ভৱিষ্যতে সেইবোৰ কেনেকুৱা ডাক্তৰ হ'ব সিও এটা সমস্যাৰ কথা। গতিকে এইবোৰ কৰি তেওঁ সমস্যা বৃদ্ধি কৰিছে। ধন্যবাদ।